Hi everyone! আজি আমি অকণমান ফুৰিবলৈ বুলি ওলাইছো আৰু আমি গৈ আছো লুলুমল আৰু এই লুলুমল আছে ৰাজাজী নগৰত। লুলুমল আমি আগতেও গৈছো কিন্তু আজি গৈ আছো আমাৰ দাদা আৰু বৌৰ ল'ৰা গুঞ্জৰ বাৰ্থডে সেলিব্ৰেশনৰ কাৰণে। একচুয়ালি গুঞ্জৰ বাৰ্থডে আছিল আগষ্টৰ 2 তাৰিখে কিন্তু সিহঁতৰ স্কুল থকাৰ বাবে আমি সেলিব্ৰেট কৰিব নোৱাৰিলো। সেয়েহে আজি আমি ওলাইছো কাৰণ আজি অভি আৰু গুঞ্জ দুইটাৰে স্কুল নাই আৰু দুইটা একেলগতে অকণমান খেলিব পাৰিব, মস্তি কৰিব পাৰিব, উৎপাত কৰিব পাৰিব আৰু লগতে গুঞ্জৰ বাৰ্থডে সেলিব্ৰেশন কৰাও হৈ যাব। তেনেহলে প্ৰিয় দৰ্শকসকল, আমিনো গুঞ্জৰ বাৰ্থডে কেনেদৰে সেলিব্ৰেট কৰিলো তাকে জানিবলৈ ভিডিঅটো শেষলৈকে চাই থাকিব। প্ৰায় 2 ঘণ্টা সময়ৰ পিছত আমি লুলুমল পালোহি। ক'বলৈ গ'লে 2 ঘণ্টা নালাগে কিন্তু ট্ৰাফিকৰ কাৰণে 2 ঘণ্টা লাগিলে। যদিহে ট্ৰাফিক নাথাকে তেনেহলে আমাৰ ঘৰৰ পৰা সময় লাগিব 45 মিনিটছ। শ্বপিং মলটো বহুত ডাঙৰ হোৱাৰ লগতে ধুনীয়াও হয় আৰু বহুত কেইটা ভাল ভাল ব্ৰেণ্ডো আছে, লগতে লুলুমলৰ নিজৰ ব্ৰেণ্ডো আছে। এয়া এতিয়া আমাৰ অভি আৰু গুঞ্জ লগ হ'ল আৰু আমাৰ অভিয়ে এতিয়া গুঞ্জক গিফ্টটো দিছে, দিওঁতে অকণমান লাজো কৰিছে। দুইটাই ইটোৱে সিটোক লগ পালে খুব ফূৰ্তি পায় বহুত দিনৰ মূৰত একেলগতে অকণমান সময় খেলিবলৈ পায় যে। আমি এতিয়া গৈ আছো এখন গেম পাৰ্লাৰ আৰু তাতে অভি আৰু গুঞ্জে অলপ সময় খেলিব। গেম পাৰ্লাৰখন অকণমান ডাঙৰেই হয়, সেইটো কাৰণে ভাবিলো ইয়াতে গুঞ্জ আৰু অভিয়ে অকণমান সময় ইয়াতে বিভিন্ন ধৰণৰ খেল আছে খেলিব পাৰিব। একচুয়ালি প্লেনিংটো এইটোৱে আছিল যে ইহঁত দুটাই আজি মনৰ ফুৰ্তিৰে যিমান মন যায় খেলিব আৰু ইয়াৰ লগতে গুঞ্জৰ বাৰ্থডে সেলিব্ৰেট কৰাও হৈ যাব। যিহেতু সৰু ল'ৰা ছোৱালীৰ মন ভাল লগা কিবা এটা কৰিবলৈ পালে ইহঁতে বহুত সুখী হৈ যায়।
খেলি শেষ হোৱাৰ পিছত এতিয়া আমাৰ সকলোৰে ভাগৰো লাগিছে, ভোকো লাগিছে, কিবা এটা খাই ল'লোঁ। এটা বহুত ধুনীয়া সময় কটোৱাৰ পিছত আমি সকলোৱে এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। প্ৰিয় দৰ্শকসকল, যদিহে আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব। আৰু যিসকলোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনছ আপোনালোকে পাই থাকে। আজিলৈ বাই বাই।